নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ এনিমেলছ নামৰ কবিতাটোৰ সম্পৰ্কে। এই কবিতাটোত কবিয়ে বাস্তৱ যি মানৱ সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাক লৈ একেবাৰে অসন্তুষ্টি অনুভৱ কৰিছে। তেওঁ মুঠেই ভাল পোৱা নাই এই সমাজ ব্যৱস্থাক। গতিকে তেওঁ এনিমেলছবিলাকৰ মাজত কিছুমান টকেন্স বিচাৰি পাইছে আৰু সেই টকেন্সবিলাক অৰ্থাৎ কিছুমান গুণ বিচাৰি পাইছে, যাৰ কাৰণে তেওঁ মানুহৰ পৰিৱৰ্তে এনিমেলছ হৈ জীয়াই থাকিব খুজিছে। গতিকে বলক আমি ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। বলক আমি এতিয়া পেৰেগ্ৰাফ ৱাইজত কবিতাটো আলোচনা কৰিম। আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ। মই ভাবিছোঁ যে মই উভতি যাম আৰু এনিমেলছবিলাকৰ মাজত থাকিম। দে আৰ ছ' প্লেচিড এণ্ড ছেল্ফ কণ্টেইন। অৰ্থাৎ তেওঁলোক খুব শান্তিপ্ৰিয়। প্লেচিড মিনছ কাম এণ্ড পিচফুল। অৰ্থাৎ তেওঁলোক খুব শান্ত আৰু পিচফুল, শান্তিপ্ৰিয় হয় বুলি কৈছে। এণ্ড ছেল্ফ কণ্টেইন, সিহঁতে পোৱা নোপোৱাক লৈ এইবিলাক অসন্তুষ্টি অনুভৱ কৰি নাথাকে, যি পাইছে তাতে সন্তুষ্টি। ছেল্ফ কণ্টেইন বুলি কৈছে। ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং। তেওঁলোকক বহুত দিন ধৰি মই চাই আছোঁ বা তেওঁলোকক মই পৰ্যবেক্ষণ কৰি আছোঁ। নেক্সট, দে ডু নট চুইট এণ্ড হোৱাইন এবাউট দেয়াৰ কণ্ডিশ্যন। অৰ্থাৎ তেওঁলোকে সিহঁতৰ কণ্ডিশ্যনক লৈ পিনে মূৰ ঘমাই নাথাকে বুলি কৈছে। এনিমেলছবিলাকে কিবা এটা পাইছোঁ বা কিবা এটা নাপাইছোঁ বা সিহঁতৰ কণ্ডিশ্যন ভাল বেয়া এইবিলাকক লৈ পিনে তেওঁলোকে মূৰ ঘমাই নাথাকে, কিন্তু তাৰ পৰিৱৰ্তে মানুহে সেইবিলাকক লৈ খুব চিন্তা কৰি থাকে। তেওঁলোকৰ কণ্ডিশ্যনক লৈ, তেওঁৰ অৱস্থাক লৈ পিনে মানুহে কিন্তু মূৰ ঘমাই থাকে বা মূৰ চিন্তা কৰি থাকে, কিন্তু এনিমেলছৰ মাজত সেই ব্যৱস্থা নাই। দে ডু নট লাই এৱেক ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দেয়াৰ চিনছ। অৰ্থাৎ ৰাতি তেওঁলোকে কৰা ভুলৰ বাবে কেতিয়াও উজাগৰে নাথাকে বুলি কৈছে এনিমেলছবিলাকে, আৰু তেওঁলোকে চকুলো নুটুকে বুলি কৈছে তেওঁলোকে কৰা ভুল অথবা পাপৰ কাৰণে, কিন্তু মানুহে সেইটো কৰে। অৰ্থাৎ এজন মানুহে যদি কাৰোবাক ঠগি আহিছে বা কাৰোবাক মাৰি আহিছে, তেওঁ পুলিচে ধৰাৰ বা অন্যান্য কাৰণত তেওঁ ৰাতি উজাগৰে থাকিব পাৰে বা তেওঁলোকে ভয় কৰি থাকিব পাৰে, কিন্তু এনিমেলছে সেয়া কেতিয়াও নকৰে। অৰ্থাৎ তেওঁলোকে তেনেকুৱা কাম নকৰি। দে ডু নট মেক চিক ডিছকাশ্যনছ এবাউট দেয়াৰ ডিউটি টু গড। চিক ডিছকাশ্যন দেয়াৰ ডিউটি টু গড। অৰ্থাৎ তেওঁলোকে ভগৱানক পূজা কৰা, অৰ্থাৎ কোন ভগৱানক পূজা কৰিছে, কি পূজা কৰিছে, এইবিলাক লৈ পিনে এনিমেলছবিলাকে কেতিয়াও তেওঁলোকৰ মাজত গোপন আলোচনা নকৰে বুলি কৈছে, কিন্তু মানুহে সেয়া কৰে। অৰ্থাৎ মানুহে কোনে কি ধৰ্ম পালন কৰিছে, কোন ধৰ্ম মানুহক আমি ঘৃণা কৰিব লাগে, এইবিলাক মানুহৰ মাজত চলি থাকে। গতিকে এইবিলাক কাৰণত কবিয়ে মানুহৰ মাজত যিটো বাস্তৱ সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাৰ লগত কবিয়ে থাকিব বিচৰা নাই। তেওঁ এনিমেলছবিলাকৰ মাজত থাকিব বিচাৰিছে, কিয়নো এইবিলাক ব্যৱস্থা এনিমেলছবিলাকৰ মাজত নাই। গতিকে তেওঁ মানুহতকৈ এনিমেলছবিলাকৰ লগতে বেছি ঘৰুৱা যেন অনুভৱ কৰিছে। নট ওৱান ইজ ডিছছেটিছফাইড, নট ওৱান ইজ ডিমেণ্ডেড উইথ দ্য মেনিয়া অফ অউনিং থিংছ। অৰ্থাৎ কোনো অসন্তুষ্টিও অনুভৱ নকৰে বুলি কৈছে। অৰ্থাৎ কোনোবা এটা বস্তুৱে যদি, কোনোবা এটা এনিমেলছে যদি কিবা বস্তু বেছিকৈও পাইছে বা কমকৈও পাইছে, এইবিলাকো পোৱা নোপোৱাক লৈ পিনে তেওঁলোকে অসন্তুষ্টি অনুভৱ নকৰে। নট ওৱান ইজ ডিমেণ্ডেড উইথ দ্য মেনিয়া অফ অউনিং থিংছ। কিবা বস্তু বহুত পালোঁ, কিবা পালোঁ, খুব ভালদৰে আছোঁ, এইবিলাকক লৈ এনিমেলছবিলাকৰ মাজত কোনো তেওঁলোকৰ মাজত অসন্তুষ্টি অনুভৱ নাই, কিন্তু মানুহৰ মাজত সেয়া আছে। আজি যদি কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত অজস্ৰ ধন সম্পত্তি আছে, সেই অজস্ৰ ধন সম্পত্তি থকা বা গাড়ী ঘোঁৰা থকা মানুহবিলাকে দুখীয়া শ্ৰেণীৰ মানুহবিলাকক বা দৰিদ্ৰ লোকক অৱহেলা কৰা দেখা যায়, কিন্তু সেই ব্যৱস্থা কিন্তু এনিমেলছৰ মাজত নাই। কবিয়ে সেই গুণটো ভাল পাইছে, অৰ্থাৎ সেইকাৰণে তেওঁ কবিয়ে এনিমেলছৰ মাজলৈ যাব বিচাৰিছে। নট ওৱান ইজ নিলছ টু আনাডাৰ নৰ টু হিজ কাইণ্ড ডেট লিভ থাউজেণ্ডছ অফ ইয়েৰ এগ'। অৰ্থাৎ মানুহে আমাৰ পূৰ্বপুৰুষবিলাকক সেৱা কৰে, অৰ্থাৎ বহু বছৰ আগতে মৰি যোৱা মানুহক আমাৰ মানুহবিলাকে সেৱা কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, শংকৰদেৱ আজিৰ পৰা বহু বছৰ আগতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিলে, কিন্তু আমি তেওঁলোকক গুৰু মানি পিনে তেওঁলোকক আমি শ্ৰদ্ধা কৰোঁ, তেওঁলোকক সন্মান কৰি থাকোঁ বা এতিয়াও আমি তেওঁলোকক পূজা কৰোঁ বুলি কৈছে। কিন্তু এনিমেলছে সেই কাম নকৰে। তেওঁলোকৰ পূৰ্বপুৰুষক মৰি যোৱা বা তেওঁলোকৰ বহু বছৰ আগতে মৰি যোৱা জীৱ জন্তুক কেতিয়াও তেওঁলোকে
শ্ৰদ্ধা কৰি নাথাকে বা তেওঁলোকক অৰ্থাৎ এই গুণটো কবিয়ে ভাল পাইছে বুলি কৈছে নট ওৱান ইজ ৰেছপেক্টেবল অৰ আনহেপি অভাৰ দ্য হোল আৰ্থ অৰ্থাৎ এই পৃথিৱীত কোনো ৰেছপেক্টেবলো নহয় আনহেপিও নহয় বুলি কৈছে অৰ্থাৎ এনিমেলছবিলাক ৰেছপেক্টেবলো নহয় কোনো সন্মানীয়ও নহয় কোনো আনহেপিও নহয় কিন্তু মানুহৰ মাজত সেইটো আছে অৰ্থাৎ আজি আমি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী বা অন্যান্য বিষয়ববীয়াবিলাকে তেওঁলোকক আমি ৰেছপেক্ট কৰিব লাগে তেওঁলোকক সন্মান কৰিব লাগে তেওঁলোকক কিন্তু ঠিক তেনেদৰে কিন্তু আমি দুখীয়া বা দৰিদ্ৰ লোকসকলক আমি তেনেকৈ সন্মান নাযাচো বা নকৰোঁ অৰ্থাৎ এইটোৱে ডিফাৰেঞ্চটো তেওঁ আনি দেখাব বিচাৰিছে অৰ্থাৎ কাৰোবাক সন্মান কৰোঁ কাৰোবাক নকৰোঁ কিন্তু সকলো মানুহেই তেজ মঙহৰে গঢ়া আমি সকলোকে সন্মান কৰোঁ কাৰোবাৰ আসন উচ্চ কাৰোবাৰ আসন নিচ কিন্তু আমি তেনেকুৱা ব্যৱস্থা থাকিলেও আমি অসন্মান বা অসন্তুষ্টি কৰাটো আমাৰ কৰ্তব্য নহয় গতিকে এনিমেলছবিলাকৰ মাজত যিহেতু এই ব্যৱস্থাটো নাই কোন উচ্চ কোন নিচ অৰ্থাৎ উচ্চ নিচৰ যি ব্যৱস্থাটো নাই সেইকাৰণে কবিয়ে সেই গুণটো ভাল পাইছে বুলি কৈছে চ' দে চ' দেয়াৰ ৰিলেশ্যন টু মি এণ্ড আই একচেপ্ট হিম সেইকাৰণে মই তেওঁলোকে মোৰ মাজত মোক সম্বন্ধ যেন টানি দিছে অৰ্থাৎ তেওঁলোকে যেন তেওঁলোকৰ সম্বন্ধবিলাক মোলৈ ঠেলি দিছে আৰু মই যেন সেয়া গ্ৰহণ কৰিছোঁ অৰ্থাৎ মই যেন এনিমেলছৰ যিবিলাক গুণ এই গুণবিলাক ভাল পাইছোঁ কবিয়ে দে ব্ৰিং মি টকেনছ অফ মাইছেল্ফ দে ইভিনছ দে দেম প্লেইনলি ইন দেয়াৰ পজিশ্যন অৰ্থাৎ তেওঁলোকৰ যি ভাৱ অৰ্থাৎ তেওঁলোকৰ যি আত্মীয়তা তেওঁলোকৰ যিবিলাক শৃংখলাবদ্ধতা এই শৃংখলাবদ্ধতাবিলাকে তেওঁলোকৰ কিছুমান টকেনছ মোৰ বাবে লৈ আহিছে বুলি কৈছে অৰ্থাৎ কবিৰ বাবে লৈ আহিছে এই টকেনছবিলাকৰ কাৰণে টকেনছবিলাক অৰ্থাৎ যিবিলাক মূৰ ঘমাই নথকা ৰাতিয়ে উজাগৰে নথকা বেয়া কাম কৰিলে হাৰে নথকা এইবিলাক টকেনছ এই টকেনছবিলাকৰ কথা কোৱা হৈছে এই টকেনছবিলাক লৈ কবিক যেন এনিমেলছবিলাকে দিছে আৰু সেইবিলাক যেন কবিয়ে একচেপ্ট কৰিছে সেইকাৰণে কবিয়ে বাস্তৱ মানৱ সমাজ ব্যৱস্থাত থাকিব বিচৰা নাই আৰু এনিমেলছবিলাকৰ মাজলৈ গৈ জীয়াই থাকিব বিচাৰিছে আই ৱণ্ডাৰ হুৱেৰ দে গেট দ'জ টকেনছ মই আচৰিত হওঁ সেইবিলাক টকেনছ সিহঁতে ক'ত পালে অৰ্থাৎ এই যিবিলাক ওপৰত আলোচনা কৰি অহা হ'ল এই যিবিলাক চিহ্ন বা যিবিলাক গুণ এই গুণবিলাক তেওঁলোকে ক'ত বিচাৰি পালে বা তেওঁলোকৰ মাজলৈ কেনেকৈ আহিল ডিড আই পাছ ডেট ৱে হিউজ টাইম এগো এণ্ড নেগলিজেণ্টলি ড্ৰপ দেম কবিয়ে এতিয়া অনুভৱ কৰিছে কি বহুদিনৰ আগতে ময়ো সেইবিলাক পাইছিলোঁ নেকি আৰু অৱহেলা কৰি সেইবিলাকক এৰি আহিছিলোঁ কবিয়ে অনুভৱ কৰিছে অৰ্থাৎ কবিয়ে সুন্দৰকৈ ক'ব বিচাৰিছে যে এনিমেলছবিলাকৰ মাজত এই ইমান ধুনীয়া গুণবিলাক আছে যিবিলাক মানুহৰ মাজত নাই এই গুণবিলাক নথকাৰ কাৰণে তেওঁ মানুহৰ মাজত থাকি তেওঁ অশান্তি অনুভৱ কৰিছে তেওঁ অতিষ্ঠ হৈছে যিটো আমাৰ মাজত আমাৰ সমাজ ব্যৱস্থাত এতিয়া চলি আছে এই সমাজ ব্যৱস্থাক লৈ কবিয়ে খুব অতিষ্ঠ অনুভৱ কৰিছে বেয়া পাইছে গতিকে এনিমেলছবিলাকৰ মাজত দেখা পোৱা এই যি সুন্দৰ গুণবোৰ এই যি ভাল লগা গুণবোৰ এই গুণবিলাক তেওঁ ল'ব বিচাৰিছে আৰু এনিমেলছৰ মাজত থাকিব বিচাৰিছে অৰ্থাৎ বাস্তৱ সমাজ ব্যৱস্থাই তেওঁক সুখী কৰিব পৰা নাই তেওঁ তাৰ পৰিৱৰ্তে এনিমেলছবিলাকৰ মাজত সুখৰ এক দুৱাৰ মুকলি হোৱা দেখা পাইছে গতিকে তেওঁ এনিমেলছবিলাকৰ মাজত থাকিবলগীয়া আছে কবিতাটোৰ বিষয়ে ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব থেংক ইউ